और दादा गुड एमसी दादा अपना की नाम श्री नरेश छत्री है আপোনাৰ কাৰ টিমৰ হয় আপুনি মই দীপক छत्री দীপক ছাৰ টিমৰ ন গতিকে আপুনি আজি গম পালোঁ যে আপুনি আই এম চিৰ লগত জড়িত হৈ সুন্দৰকৈ ৰিটেইলিং কৰি আছে হয়নে আৰু আপুনি ৰিটেইলিং কৰি মানে ঘৰখন চলাব পাৰিছেনে আৰু পাৰ ডে আপুনি ৰিটেইল কৰি কিমান 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 টকা পায় যেনেহ'লেও মই যেনেহ'লে এইটো দিন হাজাৰটো মোৰ ওলাই যায় আৰু মানে 200-300 টকা উলিয়াই যথেষ্ট ওলাই যায় মানে 200-300 টকা ওলালে আপোনাৰ মাহেকত প্ৰায় 8-9 হাজাৰ টকা অকল মানে ৰিটেইল কৰিয়ে উলিয়াই এতিয়া এওঁ এইকেইটা বস্তু লৈছে চব এইটো পেইনৱে অইল শ্ৰী তুলসী এইফালে আপোনাৰ লিভ কেয়াৰ এইখিনি বস্তু তেওঁ ৰিটেইল কৰিবগৈ অৰ্থাৎ MRP প্ৰাইজত দিব আৰু মানুহখিনিয়ে এই বস্তুখিনি ব্যৱহাৰ কৰি আপোনাৰ পৰা কেনেকুৱা পাইছোঁ বুলি কৈছে এনেকৈ নিজৰ বহুত ভাল বুলি কৈছে আৰু মোক সন্মান কৰে তাৰমানে যে বস্তুবিলাক পাই আৰু বহুত সিহঁতি সুখী হৈছে আৰু মই সিহঁতক দি পিনে সুখী হৈছে তাৰমানে যেন মানুহক এটা সহায় কৰা যেন মোক উৎসাহ পাইছে আৰু এতিয়া বহুত মানুহে দিন হাজিৰা কৰি 8 ঘণ্টা কষ্ট কৰি ৰ'দে বৰষুণে মানুহৰ ঘৰত কষ্ট কৰি 300 টকা পায় আৰু আপুনি এইটো স্মাৰ্ট বিজনেছ কৰি 300 টকা পায় দুইটা কামৰ ভিতৰত আপুনি এইটো কেনেকুৱা কাম বুলি ক'ব এইটো মই চবতকৈ ফাৰ্ষ্ট আৰু হাইষ্ট আৰু এইটো চবতকৈ একদম উজু বুলি একদম মানে মই ভাবি লৈছোঁ মানে এটা ধুনীয়া কাম এটা স্মাৰ্ট ৱৰ্ক আৰু আপুনি 8 ঘণ্টা দিবও নালাগে হয় মানুহৰ মৰম চেনেও পালে আশীৰ্বাদো পালে তাৰপিছত গ'লো চাহপাতো মই খাব পালোঁ খাব পালোঁ সন্মানো দিলে মোক আৰু মোক ভাল লাগে তাৰমানে ঠিক আছে আপুনি এই কামটো এইটো যিটো ৰিটেইলিং কৰি আপুনি মাহে 9,000 ইনকম কৰি আছে এইটো আজি কিমান মাহৰ পৰা কৰি আছে মই যেনেহ'লেও এইটো 3 বছৰকৈ আগেই হ'ল 3 বছৰৰ পৰা কৰি আছে সুন্দৰ গতিকে আপোনাৰ কি নাম কৈছিলে শ্ৰী নৰেশ ছত্ৰী আমাৰ নৰেশ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত তেওঁ যেনেকৈ এটা সংস্থাপনৰ পথ বাছি লৈছে এনেকৈ আৰু কেইজনমান যুৱকক যাতে তেওঁৰ যোগেদি এই সংস্থাপন পথটো আপুনি দিয়ে ধন্যবাদ থেংক ইউ